শুনক এদিন দুজন বন্ধুৱে লাড়ু আৰু পিঠাৰ সৈতে চাহ খাই আছিল আৰু আলোচনা কৰি আছিল দেশৰ নিৰ্বাচন সম্পৰ্কে তেওঁলোকৰ কথা শুনি লাড়ু আৰু পিঠা চিন্তিত হ'ল আৰু কিবা এটা কৰাৰ সিদ্ধান্ত ল'লে লগে লগে চাহৰ প্লেটৰ পৰা নামি গৈ নিৰ্বাচন সম্পৰ্কে মানুহৰ মানসিকতা সলনি কৰাৰ উদ্দেশ্যেৰে যাত্ৰা আৰম্ভ কৰিলে ৰংঘৰৰ পৰা কাজিৰঙালৈ কাজিৰঙাৰ পৰা মানাহ অভয়াৰণ্য আৰু তাৰ পৰা ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে আহি পালেহি দিছপুৰ অৱস্থিত মুখ্য নিৰ্বাচনী বিষয়া অসমৰ কাৰ্যালয় আৰু তাত তেওঁলোকে লগ পালে জিমলি মেমক ঐ তহঁতি দুইটাই ভালকৈ কাম কৰিবি কিন্তু আগন্তুক ভৱিষ্যতৰ বাবে এই লক্ষ্যৰে ইয়াত আমি আজি স্বাগতম জনাইছো আমাৰ মৰমৰ লাড়ু আৰু পিঠাক